যিখন দেশৰ ৰাষ্ট্ৰপতি নাৰী এগৰাকী মহিলা সেই দেশৰ ৰাজ্যৰ ৰাজপথত মহিলাক কাপোৰ খুলি উলংঘ কৰি গণদৰ্শন কৰা হয়। বাহ মোদীজী বাহ, আপুনি গমেই পোৱা নাই। আপুনি গম পাব কেনেকৈ? আপুনি বিদেশ ভ্ৰমণ কৰি আছে, বিলাহী জীৱন যাপন কৰি আছে, আৰু দুমাহ ধৰি ইপিনে মণিপুৰ অগ্নিকাণ্ড হৈ গৈছে, আপুনি ক'বই নোৱাৰে। আপুনি হয়তো বেলেগক সোধে যে কি হৈ আছে মণিপুৰত, আপোনাৰ কোনো হুঁচ জ্ঞান নাই আৰু থাকিবই কেনেকৈ। আপুনিতো ব্যস্ত বিলাহী জীৱন যাপনত। এতিয়া কথা হ'ল, এই যে বৰ্তমান যিটো ভিডিঅ' ভাইৰেল হৈছে, যদি ভাইৰেল নহ'লহেঁতেন তো মোদীজীয়ে টোপনিৰ পৰা সাৰ নাপালেহেঁতেন আৰু মিডিয়াৰ আগত আহি ভাইও বেহেনো তুহিয়ে শাস্তি পাব হাৰি নাযায়, দুখ পাইছোঁ, খং কৰিছোঁ, বেদনা হৈ আছে, এই বাহনটো হয়তো আমি শুনিবলৈ নাপালোহেঁতেন। তো ধন্যবাদ মিডিয়াসকলক, ধন্যবাদ মোদীজীকো, কিয়নো আপুনি যে এই দুমাহ পিছতে এতিয়া হাৰ পাইছে তাৰ বাবে আপোনাক ধন্যবাদ। আৰু এনে ঘটনা আগলৈ আমাৰ ভাৰতবৰ্ষত যাতে নহয়, আৰু যদি হয় আপুনি যাতে নিশ্চিন্তে টোপনি মাৰি থাকিব পাৰে। আৰু যদি টোপনি নাহে, টোপনি টেবলেট খাই হ'লেও, ঔষধ খাই হ'লেও আপুনি টোপনি মাৰি থাকক। ৰাজ্যৰ খবৰ, জনতাৰ খবৰ লৈ লাভ নাই। যি ভিডিঅ'ই গোটেই পৃথিৱী এতিয়া উত্তাল কৰি তুলিব, এনেকুৱা ঘটনা দেখাটো বহুত কষ্ট লাগে। আৰু যিসকলে দেখা পাইছে চবেই প্ৰতিক্ৰিয়া কৰিছে, আৰু চবেই কিবা নহয় কিবা এটা চৰকাৰকে চুনা লগাব বিচাৰিছে। কিয়নো ভাৰত চৰকাৰে গম নাপায় মণিপুৰত শ মানুহ মৰি আছে, কন্দল হৈ আছে। ভাৰত চৰকাৰে গম নাপায় অপেনলি ৰাস্তাত দৰ্শন কাণ্ড হৈ আছে, গণদৰ্শন কৰি মানুহক মাৰি পেলাইছে। এও আৰু নিউজত মই শুনা পাইছোঁ এই মোদীজীৰ কালত দৰ্শন কৰাটো বোলে একেবাৰে সহজ। এটা নিউজ মই শুনিছিলোঁ, সেই নিউজত কৈছে আৰু কিমান দৰ্শন হৈছে আপোনাৰ কালত আৰু কিমান অন্যায় হৈ আছে আপোনাৰ কালত। আপুনি লিষ্টটো চাব, লিষ্টটো ভালকৈ এবাৰ পঢ়িব, তেতিয়াহে আপুনি গম পাব আপুনি কেনেকৈ দেশখন চলাই আছে। ধন্যবাদ মোদীজী, ধন্যবাদ।